নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ রিভিউ। বন্ধুসকল, আজি মই ফিল্ম রিভিউ কৰিম পৰীক্ষা আৰু এই ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং আছে। আপোনালোকে চাই বহুত ভাল পাব। এটা মেছেজ আছে, প্লিজ স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু আশা কৰিছো এই ভিডিঅ'টো আপোনালোকক ভাল লাগিব বুলি। আৰু এটা ধুনীয়া মুভি এটা আপোনালোকৰ মাজত ৰেকমেণ্ড কৰিম। প্লিজ এই মুভিটো এবাৰ হলেও চাব। তো কিছুমান মানে এই মুভিৰ বিষয়ে কথা পাতিম, সেইবাবে মই এই মুভিটো ৰিভিউ কৰিছো। নহলে মই এটা এনেকুৱা জেনারেল পার্সন হৈ এনেকুৱা মুভি রিভিউ কৰাৰ মোৰ কোনো মানে অধিকাৰ নাই। হলেও মানে কিছুমান কথা আপোনালোকৰ মাজত আগবঢ়াম, সেইবাবে মই এই মুভিটোৰ বিষয়ে কিবা কম। তো প্লিজ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কম, প্লিজ এই কথাটো ভালকে শুনক। যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, কাৰণ মুভি ৰিলেটেড ভিডিঅ' মই এই চেনেলত আনি থাকো অসমীয়াত, আৰু আপোনালোকক চাগে চাই ভাল পায়। সেইবাবে প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফিউচাৰত যদি এনেকুৱা মুভি ৰিভিউৰ ভিডিঅ' অসমীয়াত চাবলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকলে মুভিটোৰ বিষয়ে কথা পাতো। তো পৰীক্ষা এটা এনেকুৱা এটা মুভি, মানে প্ৰকাশ জা ছাৰে কি যে ভাবি বনালে, ক'ৰ পৰা তেওঁ মানে ধৰক এডমায়াৰ হলে মুভিটো বনাবলৈ যে মানে আনইমেজিবল কথা, মানে ইমেজিন কৰিব নোৱাৰি। এনেকুৱা কনসেপ্ট, এনেকুৱা ষ্টৰি, এনেকুৱা ডাইৰেকশ্যন, এনেকুৱা স্ক্ৰীন প্লে আজিলৈকে মই ক'তো মুভি দেখা নাই। এই মুভিটোৰ বাজেট বহুত লো আছে আৰু এইটো G5 ৰিলিজ দিছে। আৰু এই মুভিটোৰ কাহিনী চাই মই মানে চকড হৈ গলো যে ইমান ভাল ভাল মানে ধৰক মুভি কেইটা কেনেকুৱা আমি মানে ধৰক নাচাই মানে পিছত থৈ দিওঁ আৰু বেলেগ মুভি কেইটাকে চাওঁ। সেই ষ্টাৰ কিডক চাওঁ, সেই ফেমাছ এক্টৰৰ মুভি চাওঁ, সেই তেনেকা ধৰণৰে মুভি চাওঁ। কিন্তু এনেকুৱা এটা আদিল হুছেইন, তেওঁ মানে এনেকা ধৰণৰ এক্টৰ হয় যে যেনেকুৱা কেৰেক্টাৰ দিয়ক তাত ফিট হৈ যাব। এটা ফাদাৰৰ কিৰদাৰ মানে এনেকুৱা হিচাপে তেওঁ কৰিছে নহয়, ইমেজিন কৰিব নোৱাৰিও। মইতো চাই চকড হৈ গৈছো যে ছাৰ ইমান ইমোশ্যন আছে এই মুভিটোৰ বিষয়ে, বহুত ইমোশ্যন আছে। আমাৰ মিডিল ক্লাছ ফেমিলি কেনেকুৱা টাইপে চলে যে এই মুভিত মানে এনেকুৱা হিচাপে দেখাইছে নহয়, আপোনালোকে ইমেজিন কৰিব নোৱাৰে। কেতিয়াও এই মুভিটো এভইড কৰিব নোৱাৰিব, কেতিয়াও এই মুভিটো আপোনালোকে মানে ৰিগ্ৰেট কৰিব নোৱাৰিব। কাৰণ একবাৰ যদি আপুনি মুভিটো অন কৰিলে তো আপোনাৰ চকু স্ক্ৰীনৰ পৰা কতো নাযাব। মই ইমান কি মানে বিশ্বাসত ক'ব পাৰিছো যে এই মুভিটো মই চোৱাৰ পিছত মই মোৰ জাগাৰ পৰাই উঠা নাই। ইমান ধুনীয়া লাগিছে মোক মুভিটো চাই, বহুত ধুনীয়া কনসেপ্ট, বহুত ধুনীয়া ষ্টৰি। তো কাহিনীটো এনেকা ধৰণে যে এটা মিডিল ক্লাছ ফেমিলি থাকে, মানে গুচি তাৰ ল'ৰা থাকে মানে বুলবুল, সি পঢ়ি থাকে, তাৰ ল'ৰাটোৱে পঢ়ি থাকে মানে এটা চৰকাৰী স্কুলত। আৰু চৰকাৰী স্কুলত মানে তেনেকুৱা ধৰণৰ ফেচিলিটি নাপায়, আৰু মানে সৰু ল'ৰা ছোৱালী বা সৰু গাঁৱৰ ল'ৰা ছোৱালীবিলাক মানে ভাল জেগাত ধৰক ডাঙৰ শিক্ষা বা অন্য কিবা ষ্টেপত আগবাঢ়িবলৈ নোৱাৰে। তো তেনেকা হিচাপে মানে তাতে এটা ডাঙৰ স্কুল থাকে, ছেপাৰেট স্কুল, ইংলিছ মিডিয়াম স্কুল থাকে। তো সেই স্কুলত মানে সেই গুচি তাৰ ল'ৰাটোক মানে পঢ়াবলৈ বিচাৰি থাকে। কিবা কাৰণত মানে তেওঁ এডমিশ্যনটো কৰি দিয়ে, কিন্তু এডমিশ্যন কৰাত তেওঁৰ ল'ৰাটোক সি কেনেকা ধৰণে পঢ়ায়, মানে বহুত ধৰণে ক্ৰাইম কৰে। সেই ক্ৰাইমটো কেনেকুৱা ধৰণে হ'ব বা তাৰ ল'ৰাটোৱে সেই তাত পঢ়ি কি হ'ল আৰু তেওঁলোকে কেনেকুৱা ধৰণে ষ্ট্ৰাগল কৰি ইমান ডাঙৰ স্কুলত মানে পঢ়াবলৈ সক্ষম হৈছে, সেইকেইটা কুৱেশ্যনৰ এনচাৰ দিয়ে এই পৰীক্ষা মুভিটো। মই একো স্পইলাৰ নকৰো, আপোনালোকে মানে মুভিটো চালেই গম পাব। মোৰ মুখৰ পৰা শব্দ ওলোৱা নাই এই মুভিটোৰ বিষয়ে ক'বলৈ, জাষ্ট খালি এটা ৰেকমেণ্ড কৰি আছো যে আপোনালোকে এই মুভিটো গৈ চাওক আৰু তাৰপিছত ইমেজিন কৰিব যে আমাৰ ৰিয়েল লাইফত এনেকুৱা সঁচাকে হয় নে নহয় বুলি। ইমান ধুনীয়া ষ্টৰি বন্ধুসকল, আপোনালোকক মই একেবাৰে ইমেজিন কৰিব নোৱাৰো, প্ৰকাশ কৰিব নোৱাৰি আছো। যেনেকুৱা মানে এটা ফাদাৰ আমাৰ দৈনন্দিন আমাৰ জীৱনত আমাৰ মা দেউতাই আমাৰ লাইফত কেনেকুৱা ধৰণে মানে ধৰক হেল্প কৰে, যিয়ে নকৰক নেকি, খেলা ধূলাত হওক, পঢ়া লিখাত হওক, অন্য কিবা এটা যদি আমি কৰিব বিচাৰো তেওঁলোকে আমাক সকলোতে হেল্প কৰে। কিন্তু আমি তেওঁলোকৰ বিহাইণ্ড দ্য চিনৰ কথা আমি নাজানো যে তেওঁলোকে মানে কি কৰিছে, আমাক মানে এনেকুৱা কৰিবলৈ যে হেল্প কৰিব পাৰিছে। তেওঁলোকে মানে আচলতে কি কৰিছে, তেওঁলোকে টকা ক'ত পাই আছে, তেওঁলোকে মানে এইটো কৰাৰ মানে যিটো আমাক বেগ এটা লাগে স্কুল যাবলৈ, সেই বেগটো ক'ৰ পৰা তেওঁ মানে আনিছে,
কেনেকা ধৰণে আনিছে সেইবিলাক বিষয়টো আমি আজিলৈকে আমাৰ মা দেউতাৰ ওপৰত জানিব বিচৰা নাই আমি গম পাইছো যে আমাৰ মা দেউতাই কাম কৰিছে কাম কৰাৰ ফলত মানে তেওঁলোকে আনিছে আমাৰ এইকেইটা বস্তু দি আছে কিন্তু তেওঁলোকৰ লাইফত যে যিমানখিনি যে ধৰক কষ্ট থাকে দুখ থাকে সেইবিলাক আমি কেতিয়াও জানিবলৈ চেষ্টা নকৰো এইটো মুভিত দেখুৱাইছে যে নিজৰ ফাদাৰ আৰু মাদাৰ নিজৰ ফেমিলিটোৱে মানে নিজৰ সন্তান বা ছোৱালীক কেনেকা ধৰণে ধৰক যে মানে আগবঢ়াই কিমান কষ্ট কৰি আগবঢ়াই এটা ভাল মানুহ বনাবৰ কাৰণে এটা কথাটো আপোনালোকে সকলোৱে জানে যে সকলোৱে কয় যে আমাৰ এনেকুৱা ধৰণে কয় মানে যে আমি নপঢ়িলো কিন্তু আমাৰ ল'ৰা ছোৱালীক আমি ভালকে পঢ়াম ভাল শিক্ষা দিম ভাল মানুহ এটা বনাম যাতে আমাৰ পিছৰ মানে লাইফটো আমি সহজৰে মানে কটাব পাৰো বুলি তেনেকুৱা ধৰণে সকলো মা দেউতা ভাবে কিন্তু আমি সেইটো মানে তাঁতৰ সপোনটোত আমি কেতিয়াও খাৰা হ'ব নোৱাৰো প্ৰায় 100%ৰ ভিতৰত 40% থিয় হ'ব পাৰে তো 60% নোৱাৰে তো প্লিজ নিজৰ মা দেউতাৰ কথা অলপ ভাবক তেওঁলোকে কি কৰি আপোনালোকক খুৱাইছে বুৱাইছে পঢ়াইছে কাপোৰ দিছে যিকোনো বস্তু দিছে তেওঁলোকৰ বিষয়ে অলপ চিন্তা কৰক না তেওঁলোকৰ বিহাইণ্ড দ্য সিনৰ কথা অলপ জানিবলৈ চেষ্টা কৰক সকলোত খালি মা দেউতাই দিব সেইটো কোৱাটো এটা বেয়া কথা কিন্তু আপোনালোকৰ মা দেউতাৰ কাৰণে কি কৰিছে মানে তেওঁলোকৰ কষ্টটো জানিবৰ বাবে কেতিয়াও চেষ্টা কৰিছে নে তেওঁলোকে কি কৰি যে আমাক ইমান ডাঙৰ দীঘল কৰালে পঢ়া লিখাই সেইবিলাক কথা আপোনালোকে কেতিয়াও জানিব বিচাৰিছে নেকি যদিহে আপোনালোকৰ কোনোবা তেনেকুৱা ধৰণে ভাবে বা মোৰ কথা কোৱাটো যদি ভাল বুলি ভাবে তে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো বন্ধু বান্ধৱীসকলকে শ্বেয়াৰ কৰিব যাতে তেওঁলোকে মোটিভেট অলপ হোক মানে আৰু প্লিজ এই মুভিটো এবাৰ হলেও আপুনি ওয়াচ কৰক যাতে আপোনালোকৰ ডেষ্টিনি মানে সকলো ক্যাৰেক্টাৰ আপোনালোকৰ চেঞ্জ হৈ যাব যিকেইটা আপুনি যেনেকা থিংকিঙৰ মানুহ হওক মা দেউতাৰ প্ৰতি নিজৰ ফেমিলিৰ প্ৰতি যে আপোনালোকৰ মৰমটো কেনেকুৱা গঠন হ'ব কেতিয়াও ইমেজিন কৰিব নোৱাৰিব সৰি মই এটাই কথা কৈ আছো আপোনালোকে প্লিজ এই মুভিটো গৈ এবাৰ চোৱাৰ পিছত মোৰ ভিডিঅ'ত আহি গালি দিয়ক কমেন্ট কৰক মই যদি কিবা ভুল কৈছো বা বেয়া ৰেকমেন্ডেশন কৰিছো তো হেতু আপোনালোকে পিছত যি কৰিব পাৰে হেতু লৈ মই একো নাই তো মোৰ ৰেকমেন্ডেশন প্লিজ এই মুভিটো এবাৰ হলো আপোনালোকে প্লিজ চাওক ধুনীয়া মুভি ইয়াৰ মই একো স্পইলাৰ কৰিব নাযাওঁ যিকেইটা কলো তাৰ বাবে সৰি আৰু এই বিষয়ৰ কাহিনীটো তেওঁ ক্ৰাইম কৰি মানে গুচি ক্ৰাইম কৰি আৰু তাৰ লাইফত তেওঁ মানে ধৰক কষ্ট শাস্তি পায় নে নাই আইনত কেনেকুৱা ধৰণে বাচি আহে বা কি হয় তাৰ ল'ৰাটো তাতে পঢ়ে বৰ্ড এক্সামত কেনেকুৱা ধৰণে পাছ হয় কেনেকুৱা হয় সেইকেইটা কুৱেশ্যন এনসাৰ আপোনালোকক পাবৰ কাৰণে এই মুভিটো চাব লাগিব বন্ধুসকল তো প্লিজ এই মুভিটো এবাৰ ওয়াচ কৰক ভিডিঅ'ত বন্ধুসকল মই ইমানে ক'লো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি কি বেয়াও কৈছো তো প্লিজ কমেন্ট কৰি দিব আৰু ইমান কষ্ট কৰি যে মই কিবা এটা কৈছো সেইবাবে এটা হলেও লাইক কৰি দিব আৰু যদি নতুন ভিউয়াৰ্স হয় তো মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই কাৰণ এনেকুৱা ধৰণৰ মুভি ৰিলেটেড ভিডিঅ' মই এই চেনেলত আনি থাকো তো ভিডিঅ'ত বন্ধুসকল ইমানে ক'লো আৰু বেছি আগত ডাঙৰ কৰিবলৈ নোৱাৰো আৰু নাযাও তো জয় আই অসম নমস্কাৰ বাই